মই সকলোবিলাক দেখাম আপোনালোকে খালি ভিডিঅ'টো শেষলৈকে চাই থাকক বাহিৰত আপোনালোকে ধুনীয়াকৈ ফটোশ্বুট কৰিব পাৰিব আমি যোৱা দিনাখনি আচলতে চিপচিপীয়া বৰষুণ দিলে সেইকাৰণে আমি ইমান ফটোশ্বুট কৰিব নোৱাৰিলোঁ হলটোৰ ভিতৰত আপোনালোকে বিভিন্ন দেৱ দেৱতা আপোনালোকে মুখা দেখিব ইয়াত আপোনালোকে ধুনীয়াকৈ ফটো উঠাবও পাৰিব প্ৰথম মহললৈ গ'লে আপোনালোকে তাতো ধুনীয়াকৈ ফটো উঠাব পাৰিব আৰু ইয়াত বহুতো চাবলগীয়া বস্তু আছে ভিতৰলৈ খালি আপোনালোকে চাবহে পাৰিব খালি মোবাইলটো লৈ যাব নোৱাৰিব মোবাইলটো ল'লেও কিন্তু ভিডিঅ' বা ফটো উঠাব নোৱাৰিব ইয়াত আপোনালোকে লিখি থোৱা আছে ভিতৰখন কিন্তু চাবলগীয়া আছে আপোনালোকে নিজে আহিলেহে গম পাব মই উঠাখন আকৌ নকলি গাড়ী কিন্তু আচলতে আছলি গাড়ীও আছে যদি আপোনালোকে ল'ৰা ছোৱালী লৈ আহে তেতিয়া আপোনালোকে তেওঁলোকক উঠাবও পাৰিব এনেকৈ আমাৰ নিচিনাকৈ আপোনালোকে ৰীল বনাবও পাৰিব নহ'লে ফিল্ম বনাব পাৰিব যিটো বনাই আপোনালোকে নিজে বনাই ল'বহি পাৰিলে খালি আপোনালোক সন্ধিয়া টাইমত আহিব দিনত নাহিব সন্ধিয়া টাইমতহে আপোনালোকে এনজয় কৰিব পাৰিব থ্ৰী ইডিয়টত থকা আমিখানৰ নিচিনাকৈ ইয়াত আপোনালোকে মন গ'লে গা ধুব পাৰিব এই লক চিনটোত আপোনালোকে ফটোশ্বুট কৰিবলৈ খালি নাপাহৰিব এনেকৈয়ে আজি আমি দেওবাৰৰ সন্ধিয়া টাইমটো যোৱালৈকে বাহিৰত থকা আপোনালোকে ঘুগুনি পকৰি খাবলৈ নাপাহৰিব পাৰিলে কিন্তু নিশ্চয় আহিব